মদাহী পুলিচক অতি শীঘ্ৰে বিদায়ৰ যোজা জিলাই জিলাই DCSPৰ কাম কাজ এতিয়া পোনপটীয়াকৈ তদাৰক কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাম কাজ পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত মাজ নিশালৈকৈ অনুষ্ঠিত হল DCSP সন্মিলন শোণিতপুৰ SP ভাতৃ সুশান্ত বিশ্ব শৰ্মাক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাৰি নগল তিনিচুকীয়াৰ SP গৌৰৱ অভিজিত দিলীপু মুখ্যমন্ত্ৰীৰ প্ৰশ্নবাণত মাত হেৰাল বহুকেইখন জিলাৰ SP আপোনাৰ মনলৈ হয়তো প্ৰশ্ন আহিছে কিয় গালি খালে ভাতৃ সুশান্ত তেজপুৰত ৰাজ্য কপোৱা ধুলা কাণ্ডৰ দৰে অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ভাতৃৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অশ্ৰীয়ে নিলম্বিত হোৱাৰ পথত এগৰাকী আৰক্ষী অধীক্ষক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ শেষকৃত্যত ৰাজ্যিক মৰ্যাদাৰে চালামীৰ সময়ত গুলী ফুটাব নোৱাৰাৰ বাবে খৰ্গহস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অকল ইমানেই নহয় অশ্ৰীয়ে নিলম্বিত হ'ব ডুমডুমাৰ OC দিব্যজ্যোতি দত্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে সুসম্পৰ্ক থকা এক ব্যক্তিগত কোম্পানীক ধমক